স্বাৰ্থপৰ পৃথিৱীবাসী। কাৰো সময় নাই, সকলো ব্যস্ত ফেচবুক, টুইটাৰ, হোৱাটছএপত। উভতি চাবৰ সময় নাই, আছে মাথো অতীতবোৰ স্মৃতি হৈ হৃদয়ৰ কেনভাছত। গোলকীয় উষ্ণতাই চানি ধৰা পৃথিৱীত কাৰো ভ্ৰক্ষেপ নাই মৃত্যু আশংকাৰ। পৰনিন্দা পৰচৰ্চাত ব্যস্ত জনতাই সময় পাব ক'ৰ পৰা। পালচাৰৰ ধোঁৱা উৰুৱাই, কাণৰ পৰ্দাত হেডফোন লগাই, আঙুলিৰ ফাঁকত চিগাৰেট ভৰাই আজিৰ নৱপ্ৰজন্ম যান্ত্ৰিকতাৰ কবলত শিথিল, অশান্ত আজি মানৱ প্ৰাণ। প্ৰাণহীন পদাৰ্থৰ মাজত আবদ্ধ সকলো সুখ আনন্দৰ সন্ধানত। এইটো নহয় প্ৰকৃত জীৱন। এতিয়া প্ৰয়োজন কিছু আকাশৰ, কিছু আত্মীয়তা আৰু কিছু অন্তৰংগ আলাপ। সেউজীয়া দলিচাত বহি গঢ়িবলৈ ছন্দময় প্ৰাণ।